জোনাই ডিজিটেল মিডিয়া এছ'চিয়েশ্যনে আমাৰ এই দুৰ্যোগপূৰ্ণ দেপী নদীৰ কাষলৈ অহাৰ বাবে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলো জোনাই সাংবাদিক সকললৈ আমি ২ নং মিলনপুৰ গাঁওবাসী ৰাইজৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ এই দুৰ্যোগপূৰ্ণ দেপী নদীলৈ আহি আপোনালোকক পদাৰ্পণ কৰাৰ বাবে পুনৰবাৰলৈ আপোনালোকলৈ আন্তৰিক অভিনন্দন। যিহেতু আমাৰ এই দেপী নদীখনে আজি ১০-১৫ বছৰ হ'ল, তাৰমানে ২ কিলোমিটাৰ ৩ কিলোমিটাৰ ইয়াত কহাই আহিলে আৰু ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছিলে। এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কহাই শেষ কৰিলে আৰু ইয়াত ২০০ৰো অধিক জনবসতিৰ ঘৰ ইয়াত গৰাখহনীয়াই কবলত পৰি শেষ হৈ গ'ল। ইয়াৰ পৰা মানুহ গুচি চাপৰি, শদিয়া, বুৰুলি তেনেকৈ বিভিন্ন ঠাইলৈকে গুচি গ'ল। সেইকাৰণে এইবিলাক সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত এতিয়া আমাৰ যিটো স্থানীয় বিধায়ক ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আৰু মন্ত্ৰী বিধায়কক অনুৰোধ কৰিছোঁ অনতিপলমে এই সমস্যাটো, এই দুৰ্যোগপূৰ্ণ সমস্যাটো যাতে সমাধান কৰে। এতিয়া চাওক, আমাৰ দুখীয়া এই গাঁওখনে এতিয়া নিজৰ খেতি বাৰী হাজাৰ হাজাৰ নষ্ট হৈছে, হাজাৰ হাজাৰ ইয়াত মানে সা সম্পত্তি, গছ গছনি, তামোল পাণ ইত্যাদি বাৰী মাটি ইয়াত কহাই শেষ কৰিছে। গতিকে কিমান দুখৰ বিষয়, কিমান অতি পৰিতাপৰ বিষয়। এই বিষয়টো উত্থাপন কৰিবলৈ যাওঁতে সঁচাকৈ অতি দুখনীয়। গতিকে মই অনুৰোধ কৰিছোঁ যাতে এই সমস্যাটো আজি সমাধান কৰি দিব পৰা নাই আমাৰ প্ৰতিনিধিসকলে। ইহঁতে ভোটৰ সময়ত অৰ্থাৎ নিৰ্বাচনৰ সময়ত এইবিলাক সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে যদিও আজি পৰ্যন্তলৈকে কাৰ্যকৰী হোৱা নাই। গতিকে মই অনুৰোধ কৰিছোঁ, পুনৰ ইহঁতক কাকতি কৰি অনুৰোধ কৰিছোঁ এই গাঁওখনক যাতে এই যিটো গৰাখহনীয়া সমস্যাৰ পৰা সমাধানৰ ক্ষেত্ৰত এখেতসকলে যেন অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব, লগতে আৰু এই গাঁওখন স্থায়ী ৰূপে ইয়াত বসবাস কৰিবৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰি দিয়ে, তেতিয়া আমাৰ গাঁৱৰ পাৰৰ পৰা নথৈ আনন্দিত হ'ম। আৰু লগতে ইয়াত এনেকুৱা এটা আমাৰ দুৰ্যোগপূৰ্ণ সমস্যা হয়, এনেকুৱা এটা অসুবিধা হয়, ইয়াত মানে ৰাস্তাটো সৰু সুৰা এনৰেগা কিছুমান আঁচনিৰ দ্বাৰা ইয়াত ৰাস্তা বান্ধি দিয়া হয়, কিন্তু আকৌ এই পাহাৰৰ পৰা বানপানী অহাৰ লগে লগে এইবিলাক ভাঙি চিঙি চুৰমাৰ হৈ যায়। গতিকে আকৌ এই একেই অৱস্থা হৈ যায়। সৰু সুৰা তেনেকৈ পাৰ্কোপাইনৰ ব্যৱস্থা, বেম্বো বান্ধ তেনেকৈ মানে সৰু সুৰা বিশেষ ব্যৱস্থা কৰা হয় যদিও এইবিলাক ব্যৱস্থাৰ পৰাই এই নদীখনৰ যিটো খহনীয়া সমস্যাক ৰক্ষণাবেক্ষণ কৰিব নোৱাৰে। গতিকে এইখিনি সমস্যা সমাধান কৰিবলৈ অসম চৰকাৰ আজি পৰ্যন্তলৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে বানপানী সমস্যাটো কিয় ঘোষণা কৰি দিব পৰা নাই, এই সমস্যাটোৰ বিষয়ে মই অৱগত কৰিব বিচাৰোঁ। যদি এই বানপানী সমস্যাটো অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে আজি পৰ্যন্তলৈকে ঘোষণা কৰি দিব পৰা হ'লেহেঁতেন এনেকুৱা এটা সৰু সুৰা সমস্যাটো নিশ্চয় আজি পৰ্যন্তলৈকে নাথাকিলেহেঁতেন। গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকৰ চেনেলবিলাকৰ যোগেদি যেন এই সমস্যাটো সমাধানৰ কাৰণে অসম চৰকাৰক আৰু যিটো আমাৰ মন্ত্ৰী বিধায়ক যিটো আমাৰ বানপানী সমস্যাটো সমাধান কৰক। অকল এই আমাৰ ২ নং মিলনপুৰ গাঁওবাসীৰ কাৰণেই নহয়, গোটেই অসমৰ বিভিন্ন গাঁওবোৰে থকা বানপানী সমস্যাটো যাতে সমাধান কৰক, এই বিষয়ে আমাৰ বিধায়ক ডাঙৰীয়াও বিধানসভাত উত্থাপন কৰক আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাপে অসম চৰকাৰে যেন এই বানপানী সমস্যাটো ঘোষণা কৰক বুলি মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ।